অইন এটা ভিডিঅ' লৈ আজি যাব ওলাইছোঁ আমি বাহঁতৰ ঘৰৰ পৰা ছয়গাঁও চন্দিকা মন্দিৰ। এতিয়া যাই থাকোঁ আৰু সেয়া মোৰ ভাগিন এইফালে যা সি দৌৰিছে ভয় কৰিছে। বাকী যাব লওক, গাড়ীখন ওলাই লওঁ আগতে। এতিয়া যাব ওলাইলোঁ আকৌ। আজিও সেই ৰাজাই ব্লগ কৰিব চাগে মোৰ পৰা, মই যাতে গাড়ী চলাম। চাই থাকক ভিডিঅ'টো। ক'ত যাম যোৱাকালিচোন কৈছোঁ ক'ত যাম। গৈ আছোঁ দিয়ক। এতিয়া আহি অলপ ৰেষ্ট ল'লোঁ। দাদা এজনক সুধি ল'লোঁ কিমান দূৰ আছে। আমি ভালকৈ নাজানো, চিনি নাপাওঁ, অচিনাকি ঠাই। তথাপি আহি আছোঁ। ভ্লগ কৰিব পৰা নাই মই, ৰাজাই কৰি আছে বাৰু। মই গাড়ী চলাই আছিলোঁ। এয়া ৰাজাও ভিডিঅ' বনাই আছে। এয়া আমাৰ ৰাজাই ভিডিঅ' বনাই আছে, চাব তাৰ ভিডিঅ'। ব'লক গৈ থাকোঁ। অকণমান দেখুৱাম, মন্দিৰত দেখুৱাম বাৰু, এতিয়া নেদেখুৱাওঁ বেছি। আহি দেখা পালোঁ মা চন্দিকা দেৱালয়ৰ গেট। ভাল লাগিল, অকণমান ভাগৰ চাগৰ কমিল, মনটো ভাল লাগিল দেখা পাই। আহি পালোঁ দিয়ক, কিবাকৈ চাই থাকক। ইমান দূৰ ৰানিং কৰি বন্ধুসকল কিবাকৈ আহি পালোঁ এতিয়া চন্দিকা মন্দিৰ। দেখুৱাই আছোঁ মন্দিৰটো আপোনাক। আচ্ছা सब कुछ तेरा किया है, कृपा हुई है ऐसी, बिन मांगे सब दिया है, जैसा तू चाहे मैया। তো বন্ধুসকল এতিয়া বাহিৰত বহুকেইখন থাপনা আছে। আমি এতিয়া মহাদেৱৰ থাপনাত সেৱা কৰি আছিলোঁ জাষ্ট, আৰু ভিতৰৰ ফালে যাম বাৰু। ভিতৰৰ যোনখন মেইন থাপনা তাত যোৱা নাই, বাহিৰৰখিনি চাই লওঁ, তাৰপিছত যাম। দেখুৱাম আপোনালোককো, যদি মানে কেমেৰা নিব দিয়ে। দেখুৱাই আছোঁ, চাই থাকক। যদি পাৰোঁ দেখুৱাম বাৰু গোটেইখিনি। ৰাজাও ভিডিঅ' বনাই আছে আজি পূৰা, তাৰ ভিডিঅ' চাব। বলক কৈ থাকোঁ, দেখুৱাই আছোঁ। তো বন্ধুসকল আহি পালোঁ, ঠাইখিনি ভালেই লাগিল। ৰাজা, ঠাইখিনি কেনেকুৱা লাগিল? পৰিৱেশ ঠাইখিনি ভালেই লাগিল। আৰু এতিয়া বৰ্তমান আমি যোনটো মেইন বিগ্ৰহ মানে চণ্ডীমা, তেওঁৰ আশীষ ল'ম বৰ্তমান, যাতে আমাৰ দুটাৰে চেনেল আগুৱাই যায় নেকি। দেখুৱাই আছোঁ, চাই থাকক। বহুত কষ্ট কৰি অহা গ'ল ন, বহুত কষ্ট। এতিয়া ভাগৰ চাগৰ নাই আৰু আহি পোৱাৰ পিছত মন হেৰি যিমান ভাল লাগিল, এতিয়া ভাগৰ নাই আৰু। যিমানখিনি ভাগৰ আছিল চব নোহোৱা গ'ল। जैसा तू चाहे मैया, वैसा मैं चलता जाऊं, जिसमें हो तेरी महिमा, ऐसे ही गीत गाऊं। ओ माँ पहाड़ वालिए, सुन ले मेरा तराना, सुन ले मेरा तराना, सुन ले मेरा तराना। ओ माँ पहाड़ वालिए, सुन ले मेरा तराना, ओ माँ पहाड़ वालिए, सुन ले मेरा तराना, सुन ले मेरा तराना, सुन ले मेरा तराना, सुन ले मेरा तराना, सुन ले मेरा तराना। ओ माँ पहाड़ वालिए, सुन ले मेरा
तराना। এয়া মা চন্দিকা মন্দিৰৰ বাহিৰৰ পৰিৱেশ আৰু এইখন হৈছে বলিহাল। ইয়াত বাৰু লাগিব নোৱাৰিম আমি, এতিয়া আমাক যাব নিদিব, গড় দিব। ইয়াত বলিবোৰ কটা হয়, সেইখন বলিহাল। বলক নহ'লে গৈ থাকোঁ। তো বন্ধুসকল ফাইনেলি যাব ওলাই আহিলোঁ, এতিয়া ঘৰত গৈ থাকোঁ। কেনেকুৱা লাগিল ক'ব মন্দিৰটো চাই, যিখিনি বাৰু দেখুৱাইছোঁ আৰু বেছি নহয়। দাদা গেটত আহি দিবি খাওঁ। এইমাত্ৰ আহি গেট পালোঁ, ঘৰত যাম আৰু। ইয়াতে কাষতে এটা মই গণেশ মন্দিৰ দেখা পাইছোঁ। আপোনালোকক বন্ধুসকল অলপ ৰৈ দিলোঁ, মানে বহুত দূৰ আহিলোঁ। বহুত দূৰ আহি এতিয়া গাড়ীখন কি বা হ'ল, পিক আপ লোৱা নাই, মানে ঠেলা মাৰি গৈ আছে মাজে সময়ে ৰখি ৰখি। গৰম হৈছে ইঞ্জিনটো, কি বা হৈছে এতিয়া গম পোৱা নাই, তাৰ বাবে অলপ ৰখি দিলোঁ। অলপ ৰখি চাওঁ কি হয়। তো নহ'লে গেৰেজ আছে আগত, গেৰেজত দেখুৱাই ল'ম। অকণমান ৰেষ্ট দিওঁ, এতিয়া গৈ থাকিম আকৌ, চাই থাকক। এতিয়া কি বা হ'ল গাড়ীখন গম পোৱা নাই। মছলা দি বন্ধুসকল আহি ল কলেজ পালোঁ, আমিনগাঁৱৰ। আৰু বেছি ৰাস্তা দেখুওৱা নাই, ৰাস্তাটো কিমান চাব এটা ৰাস্তাকে, আপোনালোকৰ আমনি লাগিব চাগে, সেইবাবে দেখুৱাই থকা নাই আৰু। আহি এতিয়া ভাগৰ লাগিল বহুতখিনি, গাড়ীখনো গৰম হৈছে, তাকে অলপ ৰেষ্ট দিলোঁ। ইমান দূৰ আহিলোঁ আৰু দেহাৰ অৱস্থা নাই, চব ধুলাই ধুলাই গৈছে। বলক নহ'লে গৈ থাকোঁ অকণমান ৰেষ্ট লৈ। বন্ধুসকল আহি ঘৰ পালোঁ এতিয়া, আৰু ৰাজাক এতিয়া বিদায় দিওঁ আৰু। ৰাজা যাবি, বাই বাই। হেলমেট ল। মই হেৰি কৰিম, তাতে হেৰি কৰিম। ভালে চশমাযোৰ পিন্ধিম এতিয়া। হেলমেট ল। ৰাজা যাবি, বাই। বাকী ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, মন্দিৰটো কেনেকুৱা লাগিল ক'ব। বহুখিনি কষ্ট কৰিলোঁ আপোনালোকৰ কাৰণে। তো এতিয়ালৈ বাই, আকৌ লগ পাম নতুন ভিডিঅ'ত।